Happy birthday to me কাৰণ কি কোনো গান নেগায় ৰাতি দেখি মানে জিবা খৰা মানে লটপটাই আছে হেল্ল' এভৰিৱান আশা কৰোঁ সকলোৰে ভাল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে সৰস্বতী পূজা আৰু মই পুৰা ওলাই ৰেডি হৈ গ'লোঁ আৰু এইফালে মোৰ ওচৰতে মই একদম চাই আছোঁ মায়ে পুৰা কেক ৰেডি কৰি আছে যিহেতু আজি মোৰ বাৰ্থডে চ' হেপী বাৰ্থডে টু মি কোনোবাই কোনো নক'লে হ'ব দিয়ক মই কৈ দিছোঁ তাৰপিছত এইফালে এইবোৰ কাৰনামা কৰি আছে মায়ে এতিয়া মোৰ বাৰ্থডে বুলি কোৱা কিবা এটা কৈ দিয়া ইমান লাজ কি ক'ম কি ক'ম আৰু এতিয়া আপোনালোকক মই কেকটো দেখাই আছোঁ মায়ে আনিছে কিন্তু এটা বস্তু কেকটো মই আপোনালোকক কৈ দিওঁ ইয়াত আপোনালোকৰ দুটা বলছ আছিলে এটা ইয়াত অলপমানকৈ পৰি আছিল সেইকাৰণে মই ৰাতিয়ে খাই দিলোঁ এইটো কেনেকুৱা ৰাতিয়ে খালে চুৰ কৰি আপোনালোকক যে সুধিছিলোঁ কোনযোৰ কাপোৰ পিন্ধি ওলাই যাম সৰস্বতী পূজাত এইযোৰ আপোনালোকে যোনযোৰ কৈছে সেইযোৰকে পিন্ধি ওলালোঁ আৰু আপোনালোকেতো কৈছিলে ন মুগাযোৰ পিন্ধিবলৈ সেইটো কাৰণে চবতছে বেছি মানে কমেণ্টছ এইযোৰ কাপোৰতে আহিছিলে আৰু আজি ভেলেণ্টাইন্স ডেও হয় নহয় সেইকাৰণে সকলোকে ভেলেণ্টাইন্স ডে উইচ কৰিলোঁ দেই এইটো হৈছে মোৰ বাৰ্থডে কেক আৰু ইফালে আছে আমাৰ মেহমান অফু হৈ যাব ইফালে আছে মা চৈতিয়া বেটা আহা চ' গোটেইবোৰে মিলি কেকটো কাটিম তাৰপিছত সৰস্বতী পূজালৈ ওলাই যাম আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো মানুহ গৰমত মৰি আছে এইবিলাক জেকেট পিন্ধে নেকি একে কিবা বলজৰ কাৰণে মানুহ Happy birthday to you Happy birthday to me কাৰণ কি কোনো গান নেগায় ৰবা এটা কথা কম কি ইয়াৰ পৰা বল এটা নাই হয়তো বল Oh ma হ'ব মই yes I accept it তিনটা চকলেটৰ পৰা এটা লাগি আছে মই তিনটাৰ পৰা এটা চুৰ হ'ল এটা মই একচেপ্ট কৰিছোঁ যে মই ৰাতি এইটোকো খাই দিছোঁ একো ডাঙৰ কথা নহয় সেইটো মমে সতি খুৱাই দিছোঁ মোক মমে সতি খুৱাই ৰাচিক দিয়া মই নাখাওঁ দে এতিয়া কিয় খাব লাগিব তই দিয়া ৰাচিক দিয়া sorry bro lipsত লাগি গ'ল sorry bro জিবা চেলেকি দিছোঁ একেবাৰে এনেকৈ ইয়াৰ পৰা খোৱা পৰি গ'ল কিন্তু টেষ্টি আছে ন লিপষ্টিকখিনি গুচি যাব খাই দিম মই কি কৈছা খাই দিম গোটেইটো খাই দিম এতিয়া খাই ইয়াত বহি থাকোঁ বল এটা খোৱা হয় নেকি তুমি তাক বলটো খাব দিছা কালি মোক কৈছে এই বলকেইটা কাকো খাব নিদিওঁ এইটো তই খাবি আজি তোমাক ইমান নহয় তোমাৰ বলটো খাব দিছে দুটা আছে যে এটা এইটো পেলাই দিম বা কোনটো পেলাই দিবা নিদিবা এটাটো চুৰ হ'লে ৰাতিয়ে চুৰ হ'ল এটা ৰাতিয়ে চুৰ হৈ গ'ল দুটাহে আছে ৰাতি দেখিয়ে মানে জিবা খৰা মানে লটপটাই আছে এয়া বাৰ্থডে গিফ্ট থেংক ইউ সেইফালেও কিবা এটা দেখিছোঁ অ'কে থেংক ইউ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ কলেজলৈ বহুত লাষ্ট 2 বছৰ ধৰি ওলোৱাই নাই ন আমি 2 বছৰ ধৰি ওলোৱা নাই চ' আজি যাম ফাইনেলি আৰু এইফালে আছে কোন গা দুৰ্বল বেচাৰা আজি মানে বহুত বেছি গা দুৰ্বল কি কৰিব আৰু উপায় নাই কেতিয়াবা এনেকুৱা হৈ যায় ন ৰাস্তাত আজিকালি ইমান ভিৰ নাই দেখিছেনে আগতেতো গাড়ী আগুৱাবই নোৱাৰি আৰু নগা কলেজতো ভিৰ কমিছে মই আহি ভাবা নাছিলোঁ যে ইমান মানুহ কম হ'ব আৰু আগতেতো আমি ঠেলি আহোঁ মানে ভিতৰলৈ ঠেলি নিয়ে আমাক আগৰ কথাবোৰলৈ মনত পৰিছে আগতে আমি সকলো লগৰবোৰ আহোঁ একেলগে দিনটো স্পেণ্ড কৰোঁ
আৰু যিয়ে নহওক আগৰ দিনবোৰ আমি কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ ন সকলোৰে পৰীক্ষা আহি আছে ন আপোনালোকৰ কাৰণে মই সেৱা কৰি দিছোঁ দেই আপোনালোকৰ যাতে পৰীক্ষাবোৰ ভাল হওক আৰু লগতে মোৰো কাৰণ কি মোৰো এক্সামছ আহি আছে কিবা কিবি চ' ভালে কুশলে যাতে এবাৰ যায় এক্সামছবোৰ চবৰে আৰু ইয়াত বেছি সময় নাথাকিম অলপ টাইমৰ কাৰণে আহিছোঁ তাৰপিছত ঘৰ যামগৈ এয়া ফটো ছেশ্যন হৈ আছে এইফালে আমাৰ ফটোগ্ৰাফাৰ জিৎ দাস বেষ্ট ফটোগ্ৰাফাৰ তাৰপিছত এইফালে অলৰেডি ৰখি আছে ফটো উঠিবলৈ তাৰপিছত মই নাজানো যে মই ফটো উঠিবলৈ চান্সটো পাম নে নাপামনে তোমালোকৰ কাৰণে বাকী উঠিম চবৰ লগত উঠিম তোমাৰ লগতো উঠিম বাকী কেনেকুৱা লাগিছে কোৱাচোন আজি ভাল লাগিছেনে আগৰ নগা কলেজত আগৰ নিচিনা পৰিৱেশ নাই আমাৰ দিনত যেনেকুৱা আছিলে লাইক ভাইবে বেলেগ আছিলে ন ঘৰ আহিলোঁ আৰু আপোনালোকেতো দেখিলে অলপ টাইম এনেকৈ ওলাই গৈছিল আৰু সেৱা কৰিবলৈ নগা কলেজত আগৰ নিচিনা তেনেকুৱা ভিৰ বা আমাৰ লগৰবোৰ তেনেকুৱা ইমান নাপালোঁ সেইটো কাৰণে অলপমান আজিকালি মানে কি আৰু অলপমান কমি গৈছে দেখিছে আপোনালোকে মানে তাত ভিডিঅ'ত দেখিছে আৰু চ' সেইটোৱে ঘৰলৈ গুচি আহিলোঁ কিমান টাইমটো তেনেকৈ থাকিম চ' এতিয়া ইয়াৰ পিছৰ ব্লগটো হ'ব মোৰ বাৰ্থডে ব্লগ আৰু দেখিছে আপোনালোকে লগৰবোৰতো নাই ঘৰলৈ গ'ল তেওঁলোক আহিব আকৌ আবেলি চ' তেনেকৈ আবেলি সৰু সুৰাকৈ ঘৰতে মানে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ মাহঁতৰ লগত আৰু চবেই মিলি কেনে যদি ভিডিঅ'টো এইটো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব একচুৱেলি এইটো ভিডিঅ' সেইটোৰ লগত লিংক নকৰিলোঁ কাৰণ কি অলপ বেছি দীঘল হৈ যাব আপোনালোকে ব'ৰ পাব সেইটো কাৰণে আজি এইটো ভিডিঅ' সৰস্বতী পূজাৰ ব্লগ টাইপকৈ লওক আৰু নেক্সট মোৰ বাৰ্থডে ব্লগ জল্দি আহি আছে চ' তেতিয়ালৈকে অলপমান ৱেইট কৰক আকৌ নতুন ভিডিঅ' দি থাকিম চ' ভাল পাব আপোনালোকে চাই মোৰ চেনেলটো সৰস্বতী পূজাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাকী নেক্সট ভিডিঅ'টো আপোনালোকে চাব মোৰ বাৰ্থডে ব্লগটো ষ্টাৰ্ট হৈ যাব মানে ইয়াৰ পিছতে চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু সকলোৰে যাতে সৰস্বতী পূজাটো ভালে গ'ল তাৰে কামনা কৰিছোঁ ন তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ আহি আছোঁ নেক্সট ভিডিঅ'ত আহিয়ে আছোঁ আৰু ন বাই